হেল্ল' বন্ধুসকল, স্বাগতম জনাই পুনৰ আহিছোঁ মোৰ ইউটিউব চেনেল AssamEducation ইনফলৈ। আজি লৈছোঁ গোটেই অসমবাসীৰ বাবে এক সুখবৰ, অতিকৈ সুখবৰ। বন্ধুসকল, আজিৰ সুখবৰটো হৈছে যে যোৱাকালি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক বৃহৎ ঘোষণা কৰিছে। এতিয়া আপোনালোকে চাই লওক কি ঘোষণা কৰিছে। ইতিমধ্যে আপোনাৰ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত উপলব্ধ হ'ব ODL পদ্ধতিৰে B.Ed পাঠ্যক্ৰম। ইয়াতে চাওক লিখিছে ৰণোজ পেগুৱে গুৱাহাটীত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্য মুক্ত বিশ্ববিদ্যালয়ত আজি শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্ত, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাস আৰু পঞ্জীয়ক অধ্যাপক অৰূপজ্যোতি চৌধুৰীৰ সৈতে উপস্থিত হৈ বিভিন্ন কাম কাজৰ পৰ্যালোচনা কৰোঁ। বিশ্ববিদ্যালয়খনত 30,000 পঞ্জীয়নভুক্ত শিক্ষাৰ্থী আছে। শীঘ্ৰে আমি ODL পদ্ধতিৰে B.Ed পাঠ্যক্ৰম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছোঁ। বন্ধুসকল চাওক, যোৱাকালি এইবিলাক আপোনাৰ আলোচনা কৰিছে। লগতে আপোনালোকক দেখাই যাম শিক্ষামন্ত্ৰীয়ে নিজ মুখেৰে কি ভাষ্য কৰিছে। মই কোৱা কথা নহয়, বন্ধুসকলক সুখবৰ বুলি ক'ব লাগিব। এতিয়াৰ পৰা B.Ed পাঠ্যক্ৰম কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়তো উপলব্ধ হ'ব। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এখন বৈঠকৰ অন্তত একথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। এই মুহূৰ্তত এই খবৰ জনাব বিচাৰিছোঁ, এটা গুৰুত্বপূৰ্ণ খবৰ। B.Ed পাঠ্যক্ৰম গ্ৰহণ কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ কাৰণে অত্যন্ত এটা জৰুৰী খবৰ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত উপলব্ধ হ'ব B.Ed পাঠ্যক্ৰম, একথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথমবাৰৰ বাবে এই পদক্ষেপ ৰাজ্যৰ শিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল শিক্ষাৰ্থীয়ে B.Ed পাঠ্যক্ৰম গ্ৰহণ কৰিব বিচাৰে সেইসকলৰ কাৰণে এক ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। ৰাজ্যৰ শিক্ষা বিভাগে এক ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে, এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বন্ধুসকল, ইয়াতে এটা সৰু ৰিকুৱেষ্ট, যিসকল বন্ধুৱে মোৰ চেনেলত নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা হেল্পফুল ভিডিঅ' পোনপ্ৰথমে লাভ কৰে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, লগতে শ্বেয়াৰ কৰি দিব। তো দেৰি নকৰি বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বলক নিজ চকুৰে চাই লওক শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কি ঘোষণা কৰিছে। বিশেষভাৱে আমাৰ B.Ed ডিগ্ৰী, যিটো এটা খুব প্ৰয়োজনীয় ডিগ্ৰী, আমাৰ বহু সংখ্যক কৰ্মৰত ইন ছাৰ্ভিচ শিক্ষকৰ B.Ed ডিগ্ৰী তেওঁলোকৰ নাই, আৰু অপেন এণ্ড ডিষ্টেঞ্চ মোডত এই ডিগ্ৰী আহৰণ কৰাৰ ব্যৱস্থা আমাৰ ৰাজ্যখনৰ ভিতৰতে নাই। এতেকে এই ষ্টেট অপেন ইউনিভাৰ্চিটিত আমি B.Ed কোৰ্চ কেনেধৰণে কৰাব পাৰোঁ তাৰ কাৰণে আজি আমাৰ এডভাইজাৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী আমি তেওঁলোকৰ লগত এক দীঘলীয়া বৈঠকত আমি মিলিত হ'লোঁ। আৰু আমাৰ যিটো গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইন হায়াৰ এডুকেশ্যন বুলি কোৱা যায়, য'ত আমি ভাৰতবৰ্ষৰ অন্যান্য ষ্টেটৰ তুলনাত পিছ পৰি আছোঁ, আমাৰ অনলি 17%হে আমি এচিভ কৰিব পাৰিছোঁ। NEP-য়ে কৈছে 2035 চনৰ ভিতৰত 50% হ'ব লাগিব। এতিয়া নেশ্যনেল এভাৰেজ 30%। আৰু এই আমি গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'টো উন্নীত কৰিবলৈ হ'লে মুক্ত বিশ্ববিদ্যালয় বা মুক্ত শিক্ষাৰ আমি ব্যৱস্থা ল'ব লাগিব। এইটো কেৱল উচ্চ শিক্ষাৰ ক্ষেত্ৰত নহয়, বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰতো আমাৰ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অধীনত আমাৰ অপেন স্কুল আছে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিয়চ আছে, নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং। আমি খুব সোনকালে বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগত ক্ষেত্ৰত আমি মুক্ত শিক্ষাৰ এখন কৰ্মশালা অনুষ্ঠিত কৰিম, আৰু এখন ষ্টেটৰ এখন SOPও আমি দিম, যাতে ইয়াৰ গুণগত মানটোও ৰক্ষা কৰিব পৰা যায় আৰু গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীক আমি শিক্ষাও যাতে আমি প্ৰদান কৰিব পাৰোঁ, সেই লক্ষ্য লৈ পেলাই আজি আলোচনাখিনি কৰিম। B.Ed কাৰণে আমাক পাৰ্মিশ্যন লাগিব নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন NCTE। তাৰ আগতে আমি কেইটামান চৰ্ত পূৰণ কৰিব লাগিব তেওঁলোকৰ পাৰ্মিশ্যন লাভৰ কাৰণে। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে নিজে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ লগত কথা পাতিছে, গতিকে মই আশাবাদী বিশ্ববিদ্যালয়খনৰ যিখিনি নাটনি আছে সেইখিনি আমি খুব সোনকালে পূৰণ কৰি দিম, যাতে বিশ্ববিদ্যালয়খনে NCTEত আবেদন কৰিব পাৰে। আৰু মই ভাবোঁ NCTয়ে, যিহেতু আমাৰ অসমত এখনো অপেন কলেজ নাই য'ত B.Ed ডিগ্ৰী কৰিব পাৰে, গতিকে কৃষ্ণকান্ত সন্দিকৈত সেই ব্যৱস্থাটো ভাৰত চৰকাৰে অনুমোদন জনাব বুলি মই আশাবাদী।